নমস্কাৰ, অসমীয়া ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক লৈ যাম কাৰণ বৰ ধুনীয়া ঠাই। যিখন ঠাই আছে আমাৰ গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চল, আমাৰ দীপৰ বিল হয়। গতিকে আপোনালোকক আজি দীপৰ বিলত লৈ যাম। আৰু মোৰ লগত আছে আজিজুৰ ৰাজা, আৰু এই গাড়ী চলাই আছে বৰ্তমান। এতিয়া হেলমেটটো পিন্ধি লওঁ বাবা, হেলমেট পিন্ধি ল'ব লাগে দেই। এয়া পাহাৰৰ পৰা কি ধুনীয়া এটা লুক, চাই লওক। ঠান্ডা জায়গা, ধুনীয়া লাগে ন? ধুনীয়া লাগে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেল, মেইন কলেজ এখন। আৰু এইটো হৈছে টিভি টাৱাৰ। দেখুৱাই আছোঁ, কুটুব মিনাৰ যেন লাগে, কিন্তু কুটুব মিনাৰ নহয় দেই, এইটো টিভি টাৱাৰ হয়। অঁ, এদিন ৰাতি আহিছিলোঁ, এনেকুৱাকৈ কেনেকুৱা ফুৰিছিলোঁ গাড়ী অঁ। দেখা পোৱা নাই। এতিয়া দশম আৰক্ষী বাহিনীৰ গেট পালোঁ আমি, হেডকোৱাৰ্টাৰ। এতিয়া আমি গড়চুক পালোঁ। এতিয়া গড়চুকৰ পৰা আমি এইফালে এতিয়া গৈ আছোঁ দীপৰ বিল। মাজত আৰু কিবা পালে দেখুৱাম আপোনালোকক। এই বাটত এইটো ভীমশংকৰ শিৱ মন্দিৰ পালোঁ। এবাৰ চাই যাওঁ কিমান আছে ভিতৰত, নাজানো বাৰু। এয়া আমি গৈ আছোঁ ভীমশংকৰ শিৱ মন্দিৰলৈ। ইয়াৰ পৰা আৰু 800 মিটাৰমান আছে ওপৰত, পাহাৰত যাব লাগিব। আৰু বাইকৰ কাৰণে 20 টকা দি আমি পাছ কাটি ল'লোঁ পাৰ্কিঙৰ। বলক এতিয়া চাওঁ কিমান ওপৰত আছে বাৰু। এইটো গণেশ মন্দিৰ, গণেশ টেম্পল। এতিয়া বৰ ধুনীয়া এটা পৰিৱেশ দেই, ভাল লাগিছে কিন্তু আহি। এতিয়া ওপৰৰ ফালৰ পৰা হিৰিৰ গিৰগিৰাই আহি আছে, ক'ব নোৱাৰোঁ আৰু কি হয়, বান্দৰ জিকা দিওঁ নেকি। তেনেকৈ পাহাৰৰ চাইডে চাইডে যাব লাগিব আৰু তলত এটা সৰু মানে নিজৰাই নে জানে নে নদীয়ে নাজানো আৰু। এইটো বৰ ধুনীয়া লাগিছে দেই জেগাটো, চাচোন চাৰিওফালে। এইটো ৰাধাচূড়াৰ ফুল, ৰাধাচূড়াৰ মাজে মাজে এইটো বৰ ধুনীয়া এটা ৰাস্তা। আৰু ইয়াৰ পিছত গৈ আমি পাম হয়তো মন্দিৰ পাম যায়, আৰু কিছু যাব লাগিব। এয়া আমি আহি পাম আৰু বেছি হেৰি নাই। এইটো ধুনীয়া ৰাধাচূড়া ফুল ফুলি আছে এইবিলাক। আৰু ইয়াৰ কিছু দূৰ গ'লে 5-4 মিনিট গ'লে আমি ভীমশংকৰ মন্দিৰ পাম যায়, শিৱ মন্দিৰ। দে আহক, আমি এতিয়া আগৰ ফালে গৈ থাকোঁ। কি এটা ধুনীয়া লুক, চাওক কি ধুনীয়া চাৰিওফালে। এইফালে পাহাৰ পৰ্বতৰ মাজত। বতৰটো ডাৱৰীয়া, গতিকে অলপমান ধূলি কুঁৱলী হৈ আছে, বৰ ভাল লাগিছে আহি। আপোনালোকে আহিব। এইটো এটা ছাইডতে পদুম পুখুৰী, সৰু হয় কিন্তু তথাপিতো পদুম ফুল এটা আছে। এই মন্দিৰৰ আহিলে ৰাস্তাৰ ওচৰতে দেখা পাব। আৰু যিটো লুকছ, মানে সঁচাই চাবলগীয়া। আৰু এইটো ধুনীয়া, আৰু মানে যেন সুৰংগৰ ভিতৰত সোমাই আছোঁ আমি। ফুলৰে ভৰপূৰ পুৰা প্ৰাকৃতিক পৰিৱেশ। আমি আহি পাইছোঁ এতিয়া ভীমশংকৰ দেৱালয়, শিৱ মন্দিৰ। গতিকে তলত যাব লাগিব। বলক আমি তললৈ যাওঁ, মূল মন্দিৰলৈকে। বিশ্বাসমতে ইয়াতেতো গংগাৰ পানী আহে বুলি কয়, তথাপিতো চাওঁ, আমিও যাওঁ এবাৰ পবিত্ৰ গংগাৰ জল লওঁ। धीरे चला, हमको पकड़ के पीछे थोड़े जा रहा हूँ।
এই চৌপাশৰ পৰিৱেশ বৰ ধুনীয়া এটা পৰিৱেশ। সৰু ল'ৰা ছোৱালী আহিলে খেলিব পাৰিব কিন্তু। গংগা বেহেতি হে ধাৰা। এটি হ'ল মূল শিৱ মন্দিৰ আৰু এইটো বঢ়িয়া নিজৰাৰ মাজতে আছে। নিজৰাৰ মাজত এই মন্দিৰটো স্থাপন কৰিছে। এটা বৰ ধুনীয়া এটা মানে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত এই মন্দিৰটো আছে। আপোনালোকে আহিব, আপোনাৰ দীপৰ বিল আহিলে নিশ্চয় পাব। গড়চুক হৈ আহিলে দীপৰ বিল হৈ আহিলে পামহিত পাব এইটো ভীমশংকৰ মন্দিৰ। আৰু এই মন্দিৰটো হৈছে নিজৰাৰ ওপৰতে অৱস্থিত পাহাৰৰ মাজত। বৰ ভাল লাগে আহি, আপোনালোকে আহিব। এই গছটোৰ পৰা অট'মেটিক বৰষুণ পৰি আছে, মানে পানী প্ৰবাহিত হৈ আছে। কি গছ নাজানো, কিন্তু তলত থাকিলে মানে বঢ়িয়া এয়া বৰষুণৰ টোপালৰ দৰে পৰি আছে। আমি দীপৰ বিল আহি পাইছোঁ এতিয়া। আপোনাৰ দীপৰ বিলৰ কিছু হেৰি দেখুৱাম। দীপৰ বিলটো কিমান ডাঙৰ চাই লওক আপোনালোকে এবাৰ। এতিয়া নাও আছে, এইবিলাক মাছমৰীয়া নাও। এইবিলাক এই মাজত নাও মাছ মাৰি আছে। মাছৰ বজাৰো দেখুৱাই আছোঁ অলপ পিছত। এয়া মাছমৰীয়া নাও এতিয়া মানে ওলাইছে মাছ মাৰিব। আৰু মাজত এইবিলাক আছে। এইখনে হৈছে আমাৰ দীপৰ বিল।